অনুগ্ৰহ কৰি চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু কলা ৰঙৰ বুটামটো প্ৰেছ কৰি নটিফিকেশ্যন বুটামটো অল কৰি দিব সকলোতকৈ ভিডিঅ'সমূহ আগত পাবলৈ। তই তাৰমানে আকৌ প্ৰেমত পৰি গলি উপায় নাই কমল খুন্দা এটা যে খালো বা খুন্দা খালিয়ে প্ৰেমত পৰি যায় খুন্দাতে তো আচল মালটো লুকাই আছে কি মাল লুকাই আছে অ পেনটো ঐ মূৰ্খ খুন্দা খালিয়ে যে প্ৰেমত পৰে কোনে কৈছে তো তই বিশ্বাস নকৰিছ তো চাবি অ চাম তই এফালে পা মই এফালে পা আহিছো দুটা খুন্দা এটা খাইছো তাৰপিছত প্ৰেমত পৰি গলো কাৰ প্ৰেমত পৰিবি তোৰ প্ৰেমত মই পৰি যাম ৱা ভগৱান মোৰ প্ৰেমত পৰিব নালাগে অ খুন্দাটো মাৰিছে হে, নালাগে আশা ধুন তুমি বিশ্বাস কিয় নকৰা বা কোৱাচোন নিজৰ বুলি এইখিনিতে কথা এষাৰ মন কৰিবা দেই মই তোমাৰ এতিয়া দুৰ্গা পূজা চাবলৈ গৈছো মই তোমাৰ দেৱী মুখলৈ চাব নোৱাৰো তোমাৰ মুখখনে মনলৈ আহে নিজৰ বুলি থেত সঁচাই কৈছো কেলে মিছাই কম বাৰু নিজৰ বুলি তোমাক মই পলুৱাইহে লৈ আহো নেকি তুমি মোলৈ পলাই আহিবলৈ নোহোৱা সেইটো কোৱা হা আহিবাতো মই পলুৱালে তুমি পলাবনে নপলোৱা সেইটো কোৱা আৰে একো নাই আজি বহুত ঘূৰিছে তোক ইয়াত ঘূৰিবলৈহে আনিছিলো মই মোক গৰু নিচিনা এৰাল দি থবলৈহে আনিছে তই কাইলৈ পৰা গেটৰ বাহিৰ হবি মই চাওঁ ঘৰত বহি মই কি কৰিম মোৰ বাবুলাল তই ইমান সোপা কিতাপ আছে কিতাপ পঢ়িবি পঢ়া শুনা যেন 14 বছৰ আগতে পঢ়ি পঢ়ি ফিনিছ কৰি থৈছো ফিনিছ মাৰি দিলি সেইকাৰণেতো পিট পিটাই ঘূৰি ফুৰিছো মই তেন্তে প্ৰশ্ন সুধো উত্তৰ দেচোন কওকচোন বাৰকেইটাৰ নাম ক কি বা এই মাহত সপ্তাহৰ বাৰকেইটাৰ নাম ক সপ্তাহ বা সপ্তাহত যে 7টা বাৰ আছে সেই বাৰকেইটাৰ নাম ক অলপ টান টান সোধকচোন বা সহজৰ পৰাই আৰম্ভ কৰচোন 1 নম্বৰ ক 1 নম্বৰ বন্ধ বা বন্ধ বাৰ দে বাৰু 2 নম্বৰ খোলা বা খোলা বাৰ 3 নম্বৰ শিৱ বাবা বা সাই বাবা বা হনুমান বাবা বা শনি বাবা বা 7টা হৈ গৈছে ঐ মোহন ঐ তই অৱতাৰ লৈছ মোহন তই অৱতাৰ লৈছ তই জন্ম হোৱা নাই অৱতাৰ হৈছো কি ভৰালে গৰম ভাত আৰু মোৱা মাছৰ একদম খৰখৰীয়া ভাজি এঠাল ভৰাই আনিছো নাই নাই পকেটত কি ভৰালে পকেটত না খজুৱাইছিলো নাই নাই মই নিজে দেখিছো কিবা এটা পকেটত ভৰালে কি ভৰালে চাওঁ চকুত খেলাই পৰিছে চাগে তোৰ হেল্ল' ছাৰ মোৰ গৰুটোৰ বৰ পাতল পায়খানা হৈছে ডাবল এক্সেলৰ হাগিছ এটা পিন্ধাই থৈ দিয়ক কি ক'লে চিনিয়ৰ লগত কথা পাতলো কাৰ ফোন হেল্ল' বাইদেউ মোৰ গৰুটোৰ বৰ পাতল পায়খানা হৈছে কি কৰো হেল্ল' মানে 1 মিনিট ৰ'বচোন দেই মই মানে কেছ এটাত আছো ডেলিভাৰী হয় এই গৰু এজনী চিজাৰিং কৰিবলগীয়া হৈ আছে আৰে বাবা মোৰ ওপৰত বিশ্বাস নাই নেকি মই কৈছো নহয় টিপ টপ কণ্ডিশ্যন তই নিজে চলাই চাহি ক'ত গৈছিলি ঐ বাথৰুমত ভালে আছ ভাল চৰ্দি তৰ্দিটো লগা নাই কিয় চৰ্দি লাগবনো এই ছিজন সলনি হৈছে যে পেটৰ বিষ উঠিছে নেকি ঐ কিয় পেটৰ বিষ হ'ব নাই হোৱা যদি নাই হোৱা এনে সুধিছে সি উল্টা পুল্টা সুধি আছে সি আজি মোক অভিষেক তই মোক মানুহটো ভালকে দেখিছো দেখিছো সঁচাই দেখিছো কিয় কাপোৰ কোলা আছে মানুহ কোলা আছে মানুহে মোক ভালকে দেখিছে মূৰ্খ আমি ৰাতি অহা নাই নহয় দিনত আহিছো এতিয়া আচ্ছা আৰু এইটো কি এই কাপোৰৰ লগত মিলাই ঘড়ী এটা পিন্ধি আহিছো আৰু ননচেন্স মন্দিৰলৈ আহে মানুহ ঘূৰি পিন্ধি আহে নেকি এখন ধৰ মন্দিৰলৈ মানুহে ঘূৰি পিন্ধি আহে আৰে ঘড়ীটো ডাঙৰ বস্তু নহয় ভক্তিটো মেইন বস্তু
গোটেইবিলাক মানে তই মোৰ লগত থাকি তই একো নিশিকিলি দেই। চিকটা মন্দিৰলৈ গ'লে মানে গৈ পিনি নাহিছে। কেতিয়াও নাহে নহয়, তই দেখিছ জানো কোনোবা মানুহক? মই এইবিলাক নিয়ম কানুন ভালকে নাজানিছো। চা, মই এতিয়া তোক যিটো কওঁ তই সেইটো ফ'ল' কৰিবি, কাৰণ মই তোক সম্পূৰ্ণ নিয়ম কানুন জানো। ঠিক আছে। বুজিলি? ব'ল। যাতে সিহঁত পলাব দুখ পাইছো দেই, মই কৈ দিছো কিন্তু। দুখ পাইছে। অ দোষী 500 টকা বানটো দেখিছ? 2000 টকা বানটো কেনেকুৱা হৈছে? দেখিছ মানুহ দেখিছ? হৰি আপুনি কিন্তু অভদ্ৰামি কৰিছে দেই এইটো। আপুনি যে বান্ধিছে আমি ইমান এটা বেয়াও নাপাইছো, কিন্তু আপুনি ভিতৰতো বান্ধিব পাৰিছে। মানুহৰ পদূলি মুখত মানুহে গৰুহে বান্ধিছে, হয়নে নহয়? এনেকে বোলে মানুহ বান্ধিছে। জামু গছত কেপ কেপাই নাথাকিবি, মনে মনে থাক। হৰি মই আকৌ ভদ্ৰভাৱে কৈছো দেই, ইয়াকো বম জেং কৰালো। বাচ্চা কালৰ পৰা অকল খুলি দিয়কচোন। দমত থাক। মই চোৱা খুলিম পুলিচ আহিবলৈ দে, তাৰ পিছত তহঁত দুটাক খুলিম। ননচেন্স। এইটোৱে কি হৈছে দাদা? তই মই চোন যেনে পাইছে তহঁত দুইটা বান্ধ খাই আছো। এই তহঁতৰ এইটো অৱস্থা কিয় হ'ল? এইডাল লগত আহিছে আৰু সেইডালে কৈছে। দাঁত নিকটাই আছ যে, ননচেন্স। হে বাইদেউ, ইহঁতে মোক ভাবুকি দি পইচা ডিমাণ্ড কৰিবলৈ আহিছিল। হৰি কি ফাল্টু কথা কয় হে? কেলে ডিমাণ্ড কৰিলো আপোনাক? খালি পকেটৰ হাতটোহে সোমাইছে। মই নাথাক দিব বল ছাৰে। আগমল এই গৰু দুটাক খুলিলেগে যাচোন। হৰি ডাঙৰীয়া, কথা চাই চিতি ক'ব দেই, আমাক কিহৰ অপৰাধী পাইছে? আমি চিআই দি আছো, চিআই দি। এই তাত ভাঙিব লাগে, ভাবুকি দি টকা ল'বলৈ যাবি, কিহৰ চিআই ডিগ্ৰী দেখুৱাবলৈ আহিছ? গালি পাইছে। নাই পৰা, মৰম কৰিছে। বাইদেউ, ইহঁতক লকাবত সোমোৱাই গৰু খুন্দন দিয়ক। ভাষা অলপ ভালকে ব্যৱহাৰ কৰিব দেই, কৃষ্ণক চিন্তা। আমাৰ দিছে একে ৰাষ্ট্ৰপতিহে ভাষাত ধৰিছে। এই কেছটো কি? ছাৰ, মই কৈছো শুনক। কওক। চুপ। ছাৰ দেখিছেনে, মই কেছটো সুধিছো, 420 কোৱাত লাগি গ'ল নিজৰ বুলি। তই বাহিৰলৈ যা। যা বাহিৰলৈ যা। তোকেই কৈছো, মোক কৈছে বাহিৰলৈ যা। ছাৰ, তোৰ কৰিব নালাগে নেকি? ঐ কিয় প্ৰশ্ন কৰি আছ তই? যাবলৈ কৈছে নাযাও কিয়? মই ছাৰক সুধিছো। ময়ে কৈছো বাহিৰলৈ যা। হ'ব ছাৰ। ছাৰ, মই কৰিডৰতে আছো, কিবা প্ৰয়োজন হ'লে কৰিব নালাগে নেকি? ঐ কিয় প্ৰশ্ন কৰি আছ তই? যাবলৈ কৈছে নাযাও কিয়? মই ছাৰক সুধিছো। ময়ে কৈছো বাহিৰলৈ যা। হ'ব ছাৰ। ছাৰ, মই কৰিডৰতে আছো, কিবা প্ৰয়োজন হ'লে ফোন এটা কৰি দিব। ঐ কেছটো কি ক? ছাৰ, ইহঁতকেইটাই মোক টকা বিচাৰি ভাবুকি দিছিল। হেৰি আপুনি কিন্তু তেতিয়াৰ পৰা ফাল্টু কথা কৈ আছে দেই। আমি আপোনাক কেতিয়া ভাবুকি দিলো? কিমান টকা বিচাৰি ভাবুকি দিছিল? 500 টকা। শুনক ছাৰ, 500 টকাৰ কাৰণে মানুহে কাৰোবাক ভাবুকি দিয়ে নেকি? আজিকালি 50 টকাৰ কাৰণে মানুহ মাৰ্ডাৰ কৰে। হেই আমি আকৌ তেনেকুৱা মানুহ নহয় দেই। তেনেকুৱা নহয়, ড্ৰেছ পোছাক দেখিলে গম পায় তহঁতক ডকাইত লাগে। মোকো অ' ডাঙৰ মানুহৰ মাজে সৰু ল'ৰাটো নাথাকাই ভালাই। ঐ এক খোজো লৰচৰ নহয়। বাৰু কওকচোন কেছটো কি হৈছিল? ছাৰ, আজি হঠাতে দুপৰীয়া কৃষ্ণক চিন্তি বহুত সময় লগাই দিছে দেই। খোৱা সময় হৈছে যে কিবা খাই আছে চাগে। ধান্দা সেইটোতে থাকক। অ' কওকচোন, আপুনিহে ক'ব লাগিছে। কিয় আহিছে সেইটো কওকচোন। চিকটা আমি দুটা মানে ধান্দা নহয়, চান্দা চান্দা। চান্দা? হয়। কিহৰ চান্দা? এইটো মানে আপোনাৰ আমি শনি মন্দিৰ এটা নিৰ্মাণ কৰিম বুলি ভাবিছো, তাৰ কাৰণে চান্দা বিচাৰি আহিছো। আচ্ছা আচ্ছা, শনি মন্দিৰ নিৰ্মাণ। হয়। শনি মন্দিৰ নিৰ্মাণ কৰিব ভাল কথা, কিন্তু মই কিয় চান্দা দিম? আচ্ছা, আপুনি বিহুত কিয় চান্দা দিয়ে? সেইটোতো দিবই লাগিব, কাৰণ বিহু আমাৰ জাতীয় উৎসৱ। শনিও ৰাষ্ট্ৰীয় দেৱতা। হেৰা, শনি আকৌ আমাৰ কেনেকে ৰাষ্ট্ৰীয় দেৱতা হ'ল হে? মই বুজাই আছো আপোনাক হা। গোটেই ভাৰতবৰ্ষৰ মানুহে তেখেতক পূজা কৰে নে নকৰে? আৰু গোটেই ভাৰতবৰ্ষৰ মানুহে তেখেতক পূজা কৰাৰ কাৰণেই তেখেত ৰাষ্ট্ৰীয় দেৱতা। সেইকাৰণে আস্তিও আছে। শনি মন্দিৰ আস্থাত আছে নে নাছে? সেই যে আস্থাত আছে, আস্থাৰ পৰা মানে আস্তিয়টো আহিছে। সন্দেহে নাই, আপোনাৰ নামত মই টকা 500 ধৰিলো। নাই নিলিখিবা, মোৰ দৰমহা চৰমহা হোৱাই নাই। বা দৰমহাটো নালাগিছে, 500 টকা এটা লাগিছে। মই কৈছো দেখোন মোৰ পইচা পাতি নাই। নাই নাই, ভিতৰতো নাই, পইচা নাই। আপোনাক গাড়ী থকা মানুহক মই বিশ্বাস কৰিব নে আপোনাৰ নাই বুলি ক'লে? এই গাড়ী থাকিলে কি পইচা থাকিব নেকি? নিলিখিবা। শক্তিলেছ ননচেন্স বুলি ক'লে। কাক কথা কোৱা? তই মোৰ ঘৰত থাকি মোক দম দিবলৈ আহিছ? টকা 500 দিলে হ'ল না। আমাৰ বেঙেনা দিবলৈ আহিছে। কি পইচা? মানি বেগত হাত দিলি, হাততে লাগি আহিছে। হাততে ওলাই আহিছে। ঐ বাবু, ৰমেন, চাই এতিয়া কওক, দুখ মোৰ নে তেখেতৰ? আৰে মোৰ গাত আকৌ কিয় দুখ হব? কিয় নহব? সামান্য শনি মন্দিৰ এটাৰ কাৰণে আপুনি টকা 500 চান্দা দিব নোৱাৰে? তোৰ মূৰত শনি মন্দিৰৰ ভূতটো কেনেকে সোমাল? মই তাকে ভাবিছো চা,
বহুত বেয়া ল'ৰাৰ লগত পৰি মই বহুত বেয়া হৈ গ'লো ছাৰ আজিৰ পৰা নকৈছো ঐ কৈছো না এক খোজো লৰচৰ নহয় আৰু ঐ তই শনি মন্দিৰ বনাব লগা কিয় হ'ল ছাৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ স্বচ্ছ ভাৰতৰ কাৰণে শনি মন্দিৰ এটা লাগে ছাৰ মানে ছাৰ চাব দেই মই বুজাই দিছো আপোনাক মোৰ গ্ৰেজৰ সন্মুখত যে গছজোপা আছে গছজোপা তলতে মানুহে পেচাব কৰে ইমান গোন্ধাই বুজিছেনে বুজাও নাই নুশুনে মই লিখিও দিছো ছাৰ যে কুকুৰৰ দৰে ইয়াত নুমুতিব কাগজ ফালি পেলাই মুতে সেইকাৰণে ভাবিছো তাত এটা মই শনি মন্দিৰ বনাই দিওঁ কিন্তু শনি মন্দিৰ বনালে কি লাভ হ'ব কোনোবাই শনি মন্দিৰৰ আগত এইটো কৰিব নেকি মই কৈছো স্বচ্ছ ভাৰতৰ হৈ পেলাই টিভিত যিমানবিলাক এডভাৰটাইজ দি আছে সেইবিলাক জানো কিবা কামত আহিছে ভাৰতবৰ্ষত যিমান লেতেৰা জেগা আছে চবতে শনি মন্দিৰ বনাই দিব লাগে চব চাফা হৈ যাব মনে মনে থাক শনি মন্দিৰ বনাই সি স্বচ্ছ ভাৰত বনাব যায় টকাৰ দম কিয় দিছিলি ছাৰ টকাৰ দম নাই দিয়া নহয় মোৰ ওচৰত পইচা নাই আপোনাক বিচাৰিলো আপুনি নিদিলে আৰু ভাৰতবৰ্ষখন দেখোন গোটেইখন চান্দাতে চলি আছে ভাৰতবৰ্ষখন চান্দাত চলি আছে হয় ছাৰ আপোনাৰ চাব দেই আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন আমেৰিকাৰ পৰা অলপ ৰাছিয়াৰ পৰা অলপ ইংলেণ্ডৰ পৰা অলপ তোৰ লেকচাৰ বন্ধ কৰ নহলে কুবাই হাৰ্ডি ভাঙি দিম ছাৰ এওঁলোকে কৰা কামটো ভালেই আছিল কিন্তু ৱেটোহে বেয়া হ'ল ছাৰ মানি লৈছেতো সেইকাৰণে মোৰ নাম হৰ মই চেদি একচুৱেলি কথাটো হয় ডিজিটেল ইণ্ডিয়া হবলৈ গৈ থকা ভাৰতীয় মানুহক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা বিজ্ঞাপনেৰে বুজাবলগীয়া হোৱাটো বৰ লাজৰ কথা বেলেগে বুজি নাপালে কোনে কাক বুজাব ছাৰ আমাৰ কথাখিনি বুজি পালে যেতিয়া আমি গৈ থাকো নেকি যা কিন্তু শনি মন্দিৰটো নেলাগে মই এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি তাইত এখন চাইনবোৰ্ড লগোৱাৰ ব্যৱস্থা কৰি দিম ছাৰ কামত আহিব জানো দেখা যাওকচোন হেৰা তোমালোকে বেয়া নাপাবা মোৰ অলপ মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল বেয়া নাপাওঁ কিন্তু দুখ লাগিছে এজন সমাজ সচেতন যুৱকক এনেকুৱা ব্যৱহাৰ কৰাৰ কাৰণে কি হ'ল তই সমাজ সচেতন যুৱক তোৰ চাৰ্টিফিকেটখন গাওনে আহক দাদা আহক আমি বাহিৰত কথা পাতিম বাহিৰত বা আমি বহুত ডাঙৰ কাম কি কৰিছো কাম কৰিলা স্বাস্থ্য ভাৰতটো কোনে বনাইছে স্বাস্থ্য ভাৰত নহয় স্বচ্ছ ভাৰত কোনে বনাইছে এতিয়া কোনে বনাইছে সেইটো ক'ব নোৱাৰিছা পাগলটো